নমস্কাৰ বন্ধুসকল, মই আজি আহিলোঁ আমাৰ অভয়পুৰ গাঁৱলৈ আহি এখন ক্ষুদ্ৰ ফাৰ্ম এখন দেখাম। ছাগলী, গাহৰি, লোকেল কুকুৰা, হাঁহ ফাৰ্ম দেখাম আৰু বাৰীখনো দেখাম। বাৰীখনো বৰ ধুনীয়াকৈ পাতিছে। মই গোটেইখিনি বস্তু আপোনালোকক দেখাই যাম, আপোনালোকে চাই গৈ থাকিব দেই। বন্ধুসকল, এইফালে পৰা এই খটখটি দিয়ে সোমাই যাব লাগিব। এতিয়া মই এইফালে উঠি গৈ থাকিম, আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ। কিমান ধুনীয়াকৈ বনাইছে চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে। এইবিলাক দেখিলে এনেই ভাল লাগে পায়। ঠিক আছে, মই সোমাই গৈ আছোঁ, উঠি গৈ আছোঁ ওপৰলৈ, আপোনালোকক দেখাই গৈ আছোঁ, আপোনালোকে চাই গৈ থাকিব দেই। এইটোৱে এখন খটখটি হৈ উঠি গৈ আছোঁ। এইখন হৈছে বাঁহৰে বনাইছে, খৰচা যে কৰিছে দেই। বাঁহ এডালৰ দামেই 100-150 টকা। মই এইফালে দাম কিমান হয় নাজানো, কিন্তু আমাৰ নামৰ ওপৰত 100-150 টকা লয় এডাল বাঁহত। চাওকচোন কিমান ধুনীয়াকৈ বনাইছে। আপোনালোকে কেতিয়াবা আহিবচোন ইয়ালৈ, চব বস্তুৱেই পাব। শাকৰ পৰা, কুকুৰাৰ পৰা, লোকেলৰ পৰা, খোৱা বস্তু চব পাব। মই বাৰীবোৰ দেখাম লাহেকৈ, খালি এই ৰাস্তাটো মই হেৰিটো দেখাইছোঁ, ফুটপাথটো দেখাই লৈছোঁ। অ' দাদাই, ভাল ন? আহিলোঁ দেই। অঁ, এয়াই ঘৰৰ মালিক হয়। মই পাতিম অলপ পাছত, এনেই প্ৰথমতে দেখাই লৈছোঁ এইবিলাক। কম ধুনীয়াকৈ বনাইছে এইটো চাওকচোন। ঘৰৰ মালিকৰ লগত ধুনীয়াকৈ পাতিম, মই খুব ধুনীয়াকৈ পাতিম। এইটো সোমাব পাৰিম ন? এইফালে ভিতৰলৈ সোমাই গৈছোঁ। অঁ, ইয়াতে জিৰণি লোৱা হয় ন? বৰ ধুনীয়াকৈ বনাই লৈছে দেই, ভাল লাগিছে দেই। ঠিক আছে। বন্ধুসকল, মই এতিয়া বাৰীলৈ সোমাই গৈ আছোঁ। চাৰিওফালে কলগছ, আপোনাৰ অমিতা গছ, এইবিলাক বুট জলকীয়া। এইফালে মই দেখাই দিছোঁ চব অমিতা গছ কিমান ধুনীয়াকৈ ৰুইছে। মানুহে কৰিলে কি নহয়, মানুহে কৰিলে চবেই হ'ব। সেইকাৰণে আপোনালোকেও যদি অকণমান যদিও মাটি আছে, আপোনালোকে কৰক। এইখিনি চব অমিতা হয়, চব অমিতা গছ দেখাই আছোঁ মই। এইবিলাক বুট জলকীয়া হয়, সেইবোৰ লাগি আছে বুট জলকীয়া। মই দেখাই আছোঁ এইবোৰ বুট জলকীয়া চব কিমান ধুনীয়াকৈ পকি আছে মাজে মাজে। অমিতা গছৰ মাজে মাজে, এইখিনি অমিতা গছৰ মাজে মাজে বুট জলকীয়া গছ দিছে। এইফালে এইবোৰত বুট জলকীয়া লাগি আছে দেই, নতুন গছ যে সেইকাৰণে য'তে ত'তে লাগিছে। আৰু পুৰণা হৈ গ'লে বেছিকৈ লাগিব। এইফালে সেইবোৰ বুট জলকীয়া গছ সেইবোৰ লাগি আছে সৰু সৰুকৈ। এজোপা কল হয়, কল। এই ভাই, এই কলডিলটো ভাঙি পেলাবি, কল থোকা নহ'লে ডাঙৰ নহ'ব। অঁ, এইবোৰ চব মানে ইমান ধুনীয়া। বাৰীখন কোনফালে ভিডিঅ' বনাওঁ, কোনফালে নবনাওঁ তেনেকুৱা লাগিছে। ইমান ধুনীয়াকৈ বাৰীখন পাতিছে, মই খুব ভাল পাইছোঁ। এইটো এটা কলডিল ভাঙি দিছোঁ দেই। এইবোৰ কল চক কৰিছে আমাৰ অসমীয়া ল'ৰা হয়। আমাৰ অসমীয়া ল'ৰা ইমান ধুনীয়া বাৰী পাতে চক। কিছুমানে কয় অসমীয়াই একো নোৱাৰে বুলি। অসমীয়াই কোনো কৰিব নোৱাৰা একো কামেই নাই। এইখিনি হৈছে আমাৰ লাহি কচু হয়, লাহি কচু দেখাইছে। এইফালে এইকেইটা ফাৰ্ম হয়, ফাৰ্মৰ ভিতৰত মই লাহেকৈ সোমাম। প্ৰথমতে ছাগলী আছে, গোটেইকেইটা হাঁহৰ, গাহৰি, কুকুৰা ফাৰ্মত সোমাম। আৰু এইখিনি অমিতা। এই অমিতাটো প্ৰজাতিটোৰ নাম কি হয়? এইটো লেড লেডি বুলি কয় ন? লেড লেডি আছে, তাৰপিছত স্বপ্নাও আছে। হয় নেকি? দুটা প্ৰজাতি নাম আছে ন সিহঁতৰ? নাম আছে। এইজোপা মৰি গৈছে কেলে? এইজোপা বেমাৰ লাগিছিলে। হয় নেকি? হয়তো মোজা ভাইৰাছ বুলি এটা বেমাৰ আছে। এইজোপা মতা হৈছিলে নেকি ন? কি মতা নহয়, এনেকুৱা হেৰিয়ে হৈছিলে। হয় নেকি? মাইকী অমিতা হৈছিলে। বেমাৰ লগা পাই এনেকুৱা হৈ গ'ল। এইজোপা একদম তলৰ পৰা লাগিছে ন? তলৰ পৰা আছে, তলৰ পৰা লাগিছে। এইজোপা স্বপ্না বুলি কয় ন? অঁ, স্বপ্না চবৰে নাম আছে দেই। বাৰীলৈ সোমাই গৈ আছোঁ, কচুৰ মাজে মাজে। এখন বাৰী কিন্তু মানিবলগীয়া বাৰী হয় দেই। আমাৰ অসমীয়া ল'ৰা, আমাৰ বুবুল ভাই বাৰী হয়। বুলবুল অসমৰ, এইটো হেৰি কি নাম ইয়াৰ? স্বপ্না ন? এইফালে এইটো ভোট জলকীয়া লাগি আছে, ভোট জলকীয়া লাগি আছে। ছিঙি থাকোঁ প্ৰায় সপ্তাহ ছিঙি থকা হয় যে। ছিঙি থকা হয়। হ'ব, ইয়াৰ পৰাই চাওঁ, নোসোমাগৈ আৰু। এইবোৰ চাওক ভোট জলকীয়া কিমান ধুনীয়াকৈ লাগিছে। গছজোপা বহুত ডাঙৰ হৈছে, হাড় বেছি হৈছে ন? সেইজোপা ভোট জলকীয়া হয়। হয়, বৰ ভাল লাগিছে দেই। বন্ধুসকল, মই এতিয়া সোমাইছোঁ ছাগলী ফাৰ্মলৈ সোমাইছোঁ। ছাগলী ফাৰ্মত সোমাই গৈ আছোঁ। বৰ ধুনীয়াকৈ গঁৰাল বনাইছে। অঁ, এইটো আগতে আছিলে যে, এইটো আছিল নেকি? মেলি দিলি যে? অঁ, এই ছাগলী ফাৰ্মত সোমাই গৈ আছোঁ। অঁ, এয়া ওলাই আহি আছে। এয়া হৈছে ছাগলী ফাৰ্ম।
এইজনী অকণমান বেমাৰ লাগিছে নেকি হয় এইটো সেই খোৱাটো হেৰি হৈছে অঁ আৰু আছে এইফালে আৰু আছে অঁ এইবিলাকে ছাগলী ফাৰ্ম হয় আমাৰ অসমীয়া মানুহৰ ফাৰ্ম আমাৰ অভয়পুৰ গাঁৱত আছে দেই আপোনালোকৰ ছাগলী লাগে শাক লাগে পাচলি লাগে কিবা অমিতা লাগে কল লাগে আহি বিচাৰিবহি ইয়াত পাবই পইচা দিব লাগিব খালি এনেই নিদিওঁ অঁ একদম সঁচা সঁচি কথা কলবাৰীখন আকৌ এবাৰ দেখাইছোঁ এইখন বাৰীও বেলেগ একদম ধুনীয়াকৈ দেখাইছোঁ চব কলৰ থোক পৰিছে চব জাহাজী কল হয় কল লাগিলে ইয়ালৈ আহিব বজাৰতকৈ 2 টকা কমত পাব কিন্তু বজাৰৰ কলখিনি হৈছে গোটেইখিনি হেৰি দিয়া কাৰ্বেট দিয়া হয় ফাৰ্মলৈ সোমাইছোঁ হাঁহ কুকুৰা ফাৰ্মলৈ সোমাইছোঁ দেই সেইখিনি নেমেলা নহয় মেলিবি মেলি দিয় নেকি অঁ এয়া হাঁহ কুকুৰা ফাৰ্মলৈ সোমাইছোঁ এয়া আছে হাঁহ কুকুৰা এনেকৈ কৰি খাই আছে আৰু আমাৰ অসমীয়া মানুহ কৰিছে যে বেচা ইমান ধুনীয়া লাগিছে মই ৰাস্তাতে ৰৈ আছোঁ আচলতে ওলাই যাবলৈ দিগদাৰ হৈছে এয়াই আছিল হাঁহ ফাৰ্মখন দেখালোঁ আপোনালোকক অমিতাবাৰীত সোমাইছোঁ এখন অমিতাবাৰীতো সোমাইছোঁ অমিতাবাৰী কেইবাখনো আছে অমিতা অজস্ৰ অমিতা আছে অজস্ৰ অমিতা আছে বুট জলকীয়া আছে এইবোৰ খুব ভাল লাগে মোকতো এইবিলাক বাৰী বুলি ক'লে মই মানে মোক একো নালাগে এইবোৰ বাৰীৰ মাজতে সোমাই আছোঁ মই চাওকচোন অমিতা চাওক ইমান ধুনীয়াকৈ লাগিছে এইবোৰ দেখি ঐ আৰু হওক দেই আমাৰ অসমীয়া ল'ৰাটোৱে কৈছে বেচা আৰু হওক আমাৰ অসমীয়া মানুহবোৰ কাৰোবাক শাক পাচলি যদি লাগে অমিতা লাগিলে বুট জলকীয়া লাগিলে কিবা কচু লাগিলে কল লাগিলে ইয়ালৈ আহিব আজি বজাৰলৈ নিব প্ৰতি সপ্তাহত কেইদিন যোৱা বজাৰলৈ সপ্তাহত বজাৰলৈ ডেইলি বজাৰ ন নামৰূপ ডেইলি বজাৰ সপ্তাহত 2-3 দিন যায় বহে তাতে তাৰপৰা ল'ব পাৰিব ল'ম বুলিলে নহ'লে ঘৰলৈ আহিব পাৰিব ৰাতিপুৱা কেনেকুৱাকৈ লাগে আৰু নিজে বাছি নিব পাৰিব ঠিক আছে বন্ধুসকল মই দেখালোঁ আৰু এখন কলবাৰী আছে কলবাৰীখন দেখুৱাই পিনি ভিডিঅ'টো শেষ কৰিম ভিডিঅ'টো দীঘল হ'ব কিন্তু আপোনালোকে এই ভিডিঅ'টো সকলোৱে একদম প্ৰথম পৰা লাষ্টলৈকে চাব তেতিয়াহে গম পাব দেই স্বপ্ন প্ৰজাতি ন একদম তলৰ পৰা লাগিছে চক মাটিৰ পৰা এহাতমান ওপৰ পৰাই লাগিছে ওপৰতে লাগিছে এইবোৰ বেঙেনা তাৰমানে এনেই নাথাকা তুমি ন এনেই নাথাকা ন এই বেঙেনা লাগিছে এইবোৰ বেঙেনা পুৰি খাবা ৰাতিপুৱা বেঙেনা হয় এইফালেও এইজোপা আছে কাঁচকল হয় এইবোৰ কলবাৰী এখন কলবাৰীলৈ আহিলে এইবোৰ বেঙেনা কল চব দেখাই দিছোঁ দেই বন্ধুসকল একদম মানে কোনো মানে এই ভিডিঅ'টো কাটিবলগীয়া ভিডিঅ' নহয় অঁ ধুনীয়াকৈ এজোপা কাঁচকল হয় দেখাই দিছোঁ চবকে এইবোৰ জাহাজী হয় চব জাহাজী কল এইবোৰ দিলবোৰ কাটিব হ'লেও ভাই এইটো এটা ঢেৰ দিল কাটিব হ'ল এইখিনি জাহাজী কল হয় কলৰ মাজে মাজে সোমাই আছোঁ অঁ এয়া থোকা এইজোপা জাহাজী হয় অঁ কিন্তু এইজোপা বৰজাহাজী জোপা নেকি বৰজাহাজী হয় অঁ এইবোৰ জাহাজী হয় এইবোৰ চব কল হয় আচ্ছা হেৰি মই তোমাৰ পৰা দুআষাৰ ল'ম এই ভাই তোমাৰ এই বাৰীখন পতা কিমান দিন হ'ল আৰু এই কলপুলিবিলাক ক'ৰ পৰা আনিলা এইটো আপোনাৰ অমিতা ক'ৰ পৰা আনিছা তুমি অকণমান বাৰীখনৰ বিষয়লৈ কোৱাচোন অমিতা আনিলোঁ লখিমপুৰৰ পৰা হয় লখিমপুৰৰ পৰা আনিছোঁ তাৰপিছত এইখিনি গুৱাহাটীৰ পৰা আহিলে এনেকৈ স্বপ্না আৰু লেডি প্ৰায় নৱেম্বৰ মাহতে আমি ৰোৱা হয় নৱেম্বৰ মাহত ৰোৱা ৰুই পিনি এতিয়া আমি প্ৰায় 6 মাহমানৰ পৰা আমি ছিঙিছোঁ আৰু লাগিছে অঁ 6 মাহমানত অমিতা লাগিছে অঁ প্ৰায় মানে 3 মাহত ফুল ফুলে আমাৰ পৰা অমিতাখিনি লাগিছে আৰু হেৰি কৰি পিনি তাৰপিছত কলটো হ'ল আমাৰ এয়াই ওচৰ পাজৰৰ প্ৰজাতি আমাৰ থলুৱা প্ৰজাতিও আছে আৰু G9ও আছে হয় কলৰ নাম আছে নেকি নাম আছে G9 বুলি এটা আছে হয় নেকি G9ও আছে সেই আলি চাইডতো G9 হয় তাৰ এনেকৈ আমাৰ থলুৱা প্ৰজাতিও আছে হয় হেৰি কৰি পিনি তাৰপিছত কুকুৰা হাঁহখিনিতো হেৰি কৰি পিনি আমাৰ লোকেল গোটেইখিনি হেৰি কৰি পিনি আচ্ছা হেৰি তোমাৰ মাহেকত ইনকাম কিমান হয় মাহেকত এতিয়া প্ৰায় ক'বলৈ গ'লে সিমান হেৰি বেছি নহয় তথাপিতো আমাৰ 50,000 মান
এনেকুৱা 50,000 মান আহে ন তেতিয়াহ'লেতো মাহেকত ভালে হ'ব বছৰেকততো ভালে মানে গোটেইখিনি টোটেল বেছি আৰু মানে আমি কুকুৰা বেচোঁ কেতিয়াবা ছাগলী বেচোঁ কেতিয়াবা অমিতা বেচোঁ কল বেচোঁ সেনেকুৱাকৈ মিলাই আৰু এনেই টুকটাককৈ কেতিয়াবা গাহৰি বেচোঁ হেৰি মেলি সেনেকুৱাকৈ কৰি থাকক আজি আমি 21 চনৰ পৰা হেৰি কৰি আছোঁ লাগি আছে ন 21 চনৰ পৰা হেৰি আছোঁ আৰু বেলেগ কিবা নতুন চিন্তা কৰিছে নেকি নতুন চিন্তা সেই পাহাৰ কাষত এটা ৰিজৰ্ট এটা বনাই আছোঁ তাত বনাইছে ন বনাইছোঁ পাহাৰ কাষতে ৰিজৰ্ট এটা বনাইছোঁ এইটো মাহতে অপেনিং কৰিম বুলি ভাবিছোঁ ভাল কথা ভাবিছোঁ হেৰি কৰি পিনি ভালকৈ হেৰি কৰিছোঁ তাৰমানে নিজে লাগি গৈছোঁ আৰু অসমীয়া ল'ৰা এটা খেতি বাতি কৰি জীয়াই থাকিব পৰা অৱস্থা মই ধন্যবাদ দিছোঁ দেই তাৰমানে পথাৰ আমাৰ বজাৰ আমাৰ বুলি কৈ থাকিলেও নহ'ব মানুহে এনে কৈ থাকিলে নহ'ব কৰি দেখুৱাব লাগিব দেখুৱাবলৈও তাৰমানে মোৰ পৰা যাতে আৰু 10জনে জানক তাৰমানে এনেকৈ খেতি বাতি কৰিও যে জীয়াই থাকিব পৰা যায় এনেকুৱাকৈ নিবনুৱাখিনিয়ে কওক সকলোৱে আগবাঢ়ি আহক সেইটো বুলি মই মেছেজ এটা দিব বিচাৰিছোঁ ৰাইজক কৰক মেলক চবেই হেৰি হওক বুলি সেইটো কাৰণে লাগি আছোঁ যিমান পাওঁ কৰি যাম কৰি যাওক হাৰ মানিব নালাগে নেমানো আৰু নতুন নতুন পদ্ধতি কিছুমান চিন্তা কৰিম এতিয়া লগাম আমি তেজপুৰ লেচুটো লগাম তেজপুৰ লেচু আম অসম লগাম তাৰপিছত আৰু বিলাতী বগৰীটো আপেল বগৰীটো লগাম ঠিক আছে বুলবুল অসম এওঁ বহুত খেতিয়ক হয় আৰু এওক মই বহুত দিনৰ পৰাই লগ পাইছোঁ আৰু খুব ধুনীয়া খেতি কৰে বাম খেতি হওক আপোনাৰ কল খেতি হওক অমিতা হওক জলকীয়া হওক বেঙেনা হওক হাঁহ পালিছে আৰু গাহৰি ফাৰ্মখন নাই দেখুৱা মই এতিয়ালৈকে গাহৰি ফাৰ্ম দেখামগৈ সেইটো ভিডিঅ' বেলেগ হ'ব কাৰণ এই ভিডিঅ'টো বহুত দীঘল হ'ল মই বুবুল অসমক বহুত বহুত ধন্যবাদ দিছোঁ মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা আৰু বুবুল অসমে আৰু আগবাঢ়ি যাওক আৰু নতুন নতুন প্ৰজেক্টবিলাক লওক আৰু বুবুল অসমৰ পৰাই আপোনালোকে সকলোৱে এই ভিডিঅ'টো চাই আপোনালোকেও আগবাঢ়ক খেতি কৰিলেনো কি হয় কি নহয় এওঁ এতিয়া মাহত 50,000 টকা আহে বুলি কৈছে মাহত 50,000 টকা অহাটো মুখৰ কথা নহয় এনেই বহি থাকিলে নাহে এতিয়া হাতে কামে লাগিছে বেচা লাগি ঘৰখন পোহপাল দিছে ইমান ধুনীয়াকৈ চলি খাই আছে আৰু এওঁ ফাৰ্মলৈ আহিব আপোনালোকে আহি চাবহি যে ইমান ধুনীয়াকৈ মানে শাৰী পাতি কৰিছে নহয় মই নিজেই পাগল তাৰমানে কাৰণ ময়ো এইবিলাকৰ লগত জড়িত মই দেখি তাৰমানে বহুত ভাল লাগিলে ঠিক আছে ভাই মই ধন্যবাদ দিছোঁ হয় অহাৰ বাবে মই খুব ভাল পাইছে ময়ো ভাল পাইছোঁ ধন্যবাদ জয় অসম